হেল্ল' এভৰিৱান, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰি আছা। কিন্তু আমি জানো যে এতিয়াও বহুতৰে 50% চিলেবাছে কমপ্লিট হোৱা নাই। ইফালে আমাৰ হাতত সময় আছে মাত্ৰ 2 মাহ, মানে 60 ডেইজ। এনেকুৱা নহয় যে এই 2 মাহত তুমি একোৱে কৰিব নোৱাৰিবা, তোমাৰ পৰীক্ষা বেয়া হ'ব। নহয়, পৰীক্ষা ভালেই হ'ব, কিন্তু তুমি আগতে এইটো মাইণ্ডত ক্লিয়াৰ কৰি ল'ব লাগিব যে মোৰ পৰীক্ষা ভালেই হ'ব আৰু মোক কোনেও ৰখাব নোৱাৰে। মোৰ চিলেবাছ পৰীক্ষাৰ এসপ্তাহ নহ'লে 2 সপ্তাহ আগতে কমপ্লিট হ'ব। আৰু এইখিনি কথাকে তুমি ভিডিঅ'টো পষ্ট কৰি মনৰ ভিতৰতে কৰা পষ্ট কৰা। হৈ গ'ল। এতিয়া আহিল নেক্সট ষ্টেপ। মই ভিডিঅ'টোত সকলো কৈ গ'লেও মেক্সিমাম ষ্টুডেণ্টে ভিডিঅ'টো শেষ হোৱাৰ পিছত পাহৰি যায় আৰু আকৌ বেলেগ ভিডিঅ' চোৱাত লাগি যায়। যদি সঁচাকৈ এই 2 মাহত কিবা এটা কৰিম বুলি ভাবিছা, ভাল ৰিজাল্ট এটা আনিব বিচাৰিছা, তেনেহ'লে মই কৈ যোৱা পইণ্টবোৰ এখন কাগজত লিখি যাবা। আৰু যদি নকৰা তেন্তে চিয়'ৰ যে তুমি এই 2 মাহো তেনেকৈয়ে বৰবাদ কৰিবা। অ'কে, লিখি যাবা। এতিয়া আহিল টাইম টেবুল। মৰ্ণিং 5 বজাত উঠিলা, ফ্ৰেছ হ'লা। কোনোবাই যদি 5 বজাত নুঠে তেনেহ'লে 6 বজাত উঠিলা। কিন্তু তাৰে পিছত তোমালোকে লগে লগে এটা মেডিটেশ্যন কৰিব লাগিব, কাৰণ মেডিটেশ্যন কৰিলে তোমাৰ স্মৃতিশক্তি বৃদ্ধি হয় আৰু পঢ়াবোৰ তোমাৰ সোনকালে মনত থাকি যায়। এতিয়া মেডিটেশ্যন বেলেগ একো নহয়, তোমালোকে 4:4 ৰুল হয় এটা। 4 ছেকেণ্ড দীঘলকৈ উশাহ ল'বা আৰু 4 ছেকেণ্ড উশাহটো ৰাখিবা আৰু দেন নেক্সট 4 ছেকেণ্ডত এই উশাহটো এৰি দিবা। এতিয়া 5 মিনিট এই প্ৰচেছটো তোমালোকে কৰিব লাগিব আৰু দেন তোমালোকে ৰাতিপুৱা মেথছখন চাবা, কাৰণ তোমালোকে মেথছখন ৰাতিপুৱা কৰিলে তোমাৰ কনফিডেঞ্চ আহিব আৰু মেথছখন কিছুমানে টান পায়, সেইকাৰণে এইখন ৰাতিপুৱা ভাগত পঢ়িলে তোমাৰ টান কামটো একেবাৰে ৰাতিপুৱাতে শেষ হয় আৰু তোমাৰ পিছলৈকে আৰু টান কামবোৰ নাথাকে। চ' সেইকাৰণে তোমালোকে মেথছখন কৰিবা, তাৰপিছত ছায়েন্সখন চাবা। আৰু এতিয়া তোমালোকে তাৰপিছত স্কুল গৈ মানে তোমাক যি ক্লাছত পঢ়ালে তাৰে পৰা আহি তোমালোকে সেই নোটছবিলাক খুলি চাবা। নোটছবিলাক খুলি চোৱাৰ পিছত এতিয়া গধূলি তোমালোকে 5 বজাৰ পৰা তুমি ৰাতি 11 বজালৈকে পঢ়িবা, কাৰণ তুমি মৰ্ণিং সোনকালে উঠিব লাগিব। আৰু যদি তুমি মৰ্ণিং সোনকালে উঠিব নোৱাৰা তেন্তে ৰাতি 12 বজালৈকে পঢ়া। এতিয়া 5 বজাৰ পৰা ৰাতি 11 বজালৈকে তুমি 6 ঘণ্টা পঢ়িবলৈ সময় পাবা। এতিয়া আফটাৰ ডিনাৰ তুমি একেবাৰে সহজ ছাবজেক্টখন পঢ়িবা, কাৰণ এতিয়াতো আৰু ঠাণ্ডাৰ দিন আহিব, লাহে লাহে তোমাৰ ঠাণ্ডা পৰিব আৰু ঠিক তোমাৰ হাত ভৰিও কম্বলৰ তলত সোমাব আৰু তেতিয়াতো তুমি মেথছ কৰিব নোৱাৰা। সেইকাৰণে তুমি ৰাতি ইংলিছ নহ'লে অসমীয়া পঢ়িবা, মানে ইংলিছৰ পিছত অসমীয়া পঢ়িবা। আৰু এতিয়া গধূলি তোমালোকে 5 বজাৰ পৰা তোমালোকে কি পঢ়িবা? ছ'চিয়েল চায়েন্স পঢ়িবা ফাৰ্ষ্টতে, আৰু দেন তোমালোকে গ্ৰামাৰৰ কাৰণে সময় দিবা, কাৰণ এইবাৰ গ্ৰামাৰটো তোমালোকৰ টাফ আহিব আৰু এইবাৰ CBSE মিডিয়াম হ'লে তোমালোকৰ গ্ৰামাৰটো টান আহিব। এতিয়া এনেকৈ তুমি এমাহ পঢ়ি চোৱা আৰু দেন এমাহ পিছত আকৌ টাইম টেবুল চেঞ্জ কৰিব লাগিব, কাৰণ টেষ্ট পৰীক্ষাৰ পিছত আমাৰ স্কুল বন্ধ হয় আৰু একেবাৰে মেট্ৰিকলৈকে, আৰু সেইকাৰণে তোমালোকে ঘৰতে বহি প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু টেষ্ট পেপাৰবিলাকো ছল্ভ কৰিব লাগিব। সেইকাৰণে এই এমাহ তুমি ফ'ল' কৰা। ইয়াতে তোমালোকৰ বাবে এটা ভাল খবৰ আছে যে তোমালোকৰ বাবে এইবাৰৰ নতুন নিয়মত CBSE পেটাৰ্ণৰ MCQ ই-বুক লঞ্চ কৰা হৈছে আমাৰ ফালৰ পৰা, ছ'চিয়েল চায়েন্স, ইংলিছ আৰু মেথছৰ বাবে। এই কিতাপকেইখন এনেকৈ প্ৰিপেয়াৰ কৰা হৈছে যাতে এই কিতাপৰ পৰাই তুমি এইবাৰ মেট্ৰিক 2025ত প্ৰশ্ন দেখিবলৈ পোৱা। কিনা সকলোৱে খুব ভাল ৰেছপন্স দিছে, দাম খুব একেবাৰে কম হয়, 99 ৰুপিছত তোমালোকে গোটেইখন পাই যাবা আৰু সেইকেইখনৰ তোমালোকে PDF পাবা। এইটো ক্লিয়াৰ কৰিছোঁ যে তোমালোকে PDF পাবা, হোৱাটছএপত পাবা, কিন্তু PDF হ'লে তোমালোকৰ পৰা মানে ইয়াৰ পৰাই প্ৰশ্ন আহিব। চ' তোমালোকে এই হোৱাটছএপ নম্বৰটোত মেছেজ কৰিবা আৰু তুমি ইয়াৰ কাৰণে অনলাইন পে'মেণ্ট কৰিব লাগে। চ' এইটো নম্বৰত মেছেজ কৰিবা, বাকী ডিটেইলছ তাতে পাবা। আজি ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।